কাৰ্বিৰ জাতীয় নায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী জিলাখনৰ বিভিন্ন প্ৰান্তত উদযাপন ডিফু প্ৰয়াত নেতাগৰাকীৰ স্মাৰক উদ্যানৰ চৰকাৰীভাৱে পালন কেচিএছৰ উদ্যোগতো তাৰ অংশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ঝংকাৰ শইকীয়া কাণ্ডত দোষী সাব্যস্ত হোৱা ১২ অভিযুক্তক লৈ ডিফু ন্যায়িক আদালতৰ চূড়ান্ত ৰায়দান কেইবাটাও আধাৰত দোষী সাব্যস্ত হোৱা অভিযুক্ত কেইজনক আজীৱন কাৰাবাসৰ ৰায়দান আদালতৰ মেঘালয় সীমান্তৱৰ্তী চাহপাতত পুনৰ বিঅপি স্থাপনৰ প্ৰচেষ্টা অসম আৰক্ষীৰ বিঅপি নিৰ্মাণ কৰিব লগা স্থান পৰিদৰ্শন হামৰেণ আৰক্ষী অধীক্ষকৰ লগতে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ সমগ্ৰ কাৰ্বি আংলঙতে কাৰ্বিৰ জাতীয় নায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা অনুষ্ঠিত কৰা হয় বিভিন্ন অনুষ্ঠান ডিফুস্থিত জননায়কগৰাকীৰ নপুৰণি স্মাৰক উদ্যানতে চৰকাৰীভাৱে উলহ মালহেৰে তথা গীত মাতেৰে পালন কৰা হয় মৃত্যু বাৰ্ষিকী অনুষ্ঠান কাৰ্যক্ৰমণিকা অনুসৰি পুৱা প্ৰায় ৮ বজাৰ পৰা জননায়কগৰাকীৰ নতুন স্মাৰক উদ্যানত থকা প্ৰতিমূৰ্তিত মাল্যপন পুৰণি স্মাৰক উদ্যানত স্মৃতি তৰ্পণ আৰু প্ৰাৰ্থনা সংগীতেৰে শুভাৰম্ভণি কৰে দিনজোৰা কাৰ্যসূচীৰ অনুষ্ঠান তাৰ পিছত প্ৰয়াত নেতাগৰাকীৰ বিৰচিত সংগীতৰ ওপৰত কণ কণ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আকৰ্ষণীয় নৃত্য অনুষ্ঠান চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় উল্লেখযোগ্য যে চৰকাৰীভাৱে পালন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য সচিব সঞ্জীৱ কুমাৰ দাস সচিব CM পাৰো সচিব হিৰুলাস মিলিক কলা আৰু সাংস্কৃতিক পৰিক্ৰমাৰ উপ সঞ্চালক ৰাণী টেৰাংপি যুটীয়া সচিব নিৰুপমা টিমুংপি প্ৰমুখ্য বিষয়া তথা আমোলাসকলে জননায়কগৰাকীৰ ৭২ সংখ্যক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লয় আনহাতে সাংস্কৃতিক ক্ষেত্ৰত তাৰ লাংচত থকা জননায়ক চেমছন সিং ইংটি স্মাৰক উদ্যানতো কেচিএছৰ উদ্যোগত তাৰ লাংচ ইউথ কমিটি আৰু ইকো ৱাৰিয়ৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় নেতাগৰাকীৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠান নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পুৱা ভাগত ৰূপায়ণ কৰা হয় চাফাই কাৰ্যসূচী উল্লেখ্য এই কাৰ্যসূচীত ডিফু মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ একতা সভাও অংশগ্ৰহণ কৰে মংগলিংহি ৰিপৰ্ট কাট নিউজ ঝংকাৰ কাণ্ডত দোষী সাব্যস্ত হোৱা ১২ অভিযুক্তক লৈ ইতিমধ্যে চূড়ান্ত ৰায়দান ডিফু ন্যায়িক আদালতৰ ডিফুত সংঘটিত ঝংকাৰ শইকীয়া কাণ্ডক লৈ ১৬ জন অভিযুক্তৰ বিপক্ষে শুনানি গ্ৰহণ কৰি যোৱা সোমবাৰে ১২ জন অভিযুক্তক ২৮ ফেব্ৰুৱাৰীত চূড়ান্ত ৰায়দানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সোমবাৰে হোৱা সিদ্ধান্তৰ মৰ্মে শুক্ৰবাৰে বিভিন্ন দিশ বিচাৰ কৰি উক্ত ১২ অভিযুক্তক আজীৱন কাৰাবাসৰ ৰায়দান দিয়ে ন্যায়িক আদালতে সমগ্ৰ ৰাজ্যৰ বহু প্ৰতীক্ষিত ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ শুক্ৰবাৰে চূড়ান্ত ৰায়দান দিয়া হ'ল ডিফু ন্যায়িক আদালতে এই চূড়ান্ত ৰায়দান মৰ্মে ১২ অভিযুক্তক আজীৱন কাৰাবাসৰ ৰায়দান হয় অভিযুক্তসকলক ক্ৰমে ১৪৭ ধাৰা মতে ৬ মাহ কাৰাবাস ৩৪১ ধাৰা মতে ১ মাহ ৩২৩ মতে ৬ মাহ ৩০২ মতে ২০০০ টকা জৰিমনা সহ আজীৱন কাৰাবাসৰ ৰায়দান কৰে আদালতে ইয়াৰ পিছত যোৱা ১৩/৯/১৩ তাৰিখে এই গোচৰটো JMFC কোৰ্টলৈ আহিছিলে ডিফুৰ আৰু তাৰপিছত ২৩/৮/১৮ তাৰিখে গোচৰটো শাসন কোৰ্টলৈ গৈছিল বিচাৰৰ বাবে আৰু ২০১৮ চনৰ ২৩ আগষ্টৰ পৰা ডিফুৰ ছেছন কোৰ্টত এই গোচৰটোৰ প্ৰক্ৰিয়া চলিছিল আৰু গোচৰটো প্ৰক্ৰিয়া চলাৰ পিছত আদালতে ১২ জন লোকক দোষী সাব্যস্ত কৰিছিল
এই 12জন লোক আছিল বিশ্বজিৎ হানছে, হিতেশ ৰাভা, বিক্ৰম টিছু, ৰবিনসন তেৰণ, মংগল সিং ৰংফাৰ, জুন সিং তেৰণ, চাৰ সিং তেৰণ, সঞ্জয় ৰংফাৰ, চাৰলংৰি তেৰাং, ইউনিছ তেৰাং, ফিলিপচন টাৰো আৰু বিমাং তেৰাং। আদালতে এই 12জন লোকৰ শাস্তি আজি ঘোষণা কৰিছে আৰু এই ঘোষণা কৰা অনুসৰি ভাৰতীয় দণ্ডবিধি আইনৰ 147 ধাৰাত 6 মাহকৈ প্ৰত্যেকজনকে সশ্ৰম কাৰাদণ্ড দিয়া হৈছে। দণ্ডবিধি যারা 6 মাহ সশ্রম কারাদণ্ড দিছে, 341 দ্বারা 1 মাহৰ সশ্রম কারাদণ্ড দিছে, 323 দ্বারা 6 মাহ সশ্রম কারাদণ্ড দিছে আৰু 302 ধারাত তেনেকুৱা যাৱজ্জীৱন কারাদণ্ড দিছে। গোটেইকেইজন 12জন। All 12 accused persons are convicted under section 302 IPC and honorable court was pleased to pass sentence for life imprisonment under section 302 IPC and 6-month rigorous imprisonment under section 323 IPC and 1 month rigorous imprisonment under section 341 IPC and 6-month rigorous imprisonment under 147 IPC. Thank you very much. উল্লেখ্য যে প্ৰথম অৱস্থাত হত্যাকাণ্ডটোৰ সৈতে জড়িত তথা দোষী সাব্যস্ত হোৱা 16 অভিযুক্ত বিভিন্ন সময় বিচাৰ প্ৰক্ৰিয়া পাৰ কৰি অহাৰ সম্পূৰ্ণ 7 বছৰৰ মূৰত অভিযুক্তসকলৰ বিপক্ষে হয় হোৱা ৰায়দান মৰ্মে 16 অভিযুক্তৰ ভিতৰত ৰমেশ চন্দ্ৰ নাথ, হাৰুণ বৰা, সাৰ্থী বে আৰু দিলীপ তেৰণ আদি 4জনক যোৱা সোমবাৰে নিৰ্দোষী প্ৰমাণিত হয় আৰু 4জনকে ইতিমধ্যে আদালতে মুক্তি দিয়া হয়। আমাৰ জাষ্ট 147 খিনি সাক্ষী কোনো আমাক ফোন কৰা নাই, আমাক কোর্ট ভিতর আমাক এনেকা চান্স নাই দিয়া, তাতে আমাৰ একো প্ৰুফ নাই, ভিডিঅ' প্ৰুফ নাই, একো প্ৰুফ নাই, হলে আমাক জেল দি দিছে। সেইটো অনুৰোধ কৰিছো অসমবাসীসকলক, আমিও অসম কলমবাসী অসম হয়, কিন্তু আমি এনেকা জাষ্ট আমি ভাল পোৱা নাই। জাষ্টিছ হলে চব জাষ্টিছ হলে কোনোবা জড়িত থকা মানুহসকল এতিয়াও এৰি দিয়া নাই, ফ্ৰীডম চলাই আছে, আমাকতো এৰেষ্টো কৰা নাই। আমি নিজে তাত গৈছো, মোৰ নাম কিয় ওলাই গ'ল বুলি কোৱাৰ লগে লগে কালি এৰি দিম লগে ইয়াত জেলত সোমাই দিছো। কিন্তু এতিয়া জাজ হৈছে নেকি? আপোনালোকে ভাবি লওক, আপোনাৰ ল'ৰা ছোৱালী যদি এনেকা হৈ গ'লে পাছলৈ হ'লে আপোনাক কেনেকা লাগিব? জাজৰ ল'ৰা হ'লে জাজৰ যদি তাৰ ল'ৰা যদি এনেকা কেছত ফুৰি গ'লে কেনেকা হ'ব? আপোনালোকৰ অনুৰোধ কৰিছো জাজটো ভালকে কৰি দিয়ক। যদি ধৰি লওঁ কৰিছে, তথাপিও এনেকুৱা ধৰণৰ 302 ধাৰাৰ শাস্তি পাবলগীয়া তেওঁলোকে অফেন্স কৰা নাই। আৰু যদি তেওঁলোকে এইখিনি ধৰিছোঁ কৰিছে, তেতিয়াহ'লে বৰ বেছি যিকেইটা অন্য ধাৰা দিছে 147 ৰায়টিং, তাত বহুত মানুহ জমা হৈছে, তাত দৌৰা দৌৰি ঠেলা ঠেলিছে, সেইটো আমি নহ'লেও ধৰি লৈছোঁ হৈ গ'ল। যদি আমি ধৰি লওঁ তেওঁলোকক 341ত ৰংফুল ৰেষ্টিং কাবাক বাধা প্ৰদান কৰিছে, অৱশ্যে তেওঁলোক কোনো বাধা প্ৰদান কৰা নাছিল, এইটো আমি ধৰি লৈছোঁ যদি তেওঁলোকে কৰিছে। যদি আমি কওঁ 320ত তেওঁলোক 325 দণ্ডবিধি আইনৰ ধাৰা যদি তেওঁলোকে কাৰোবাক আঘাত কৰিছে সামান্যতম, সেইটোও যদি ধৰি লওঁ মেক্সিমাম পানিছমেণ্ট 1 ইয়াৰতকৈ হ'ব নালাগে। গতিকে আজি মহামান্য আদালতে যিটো ৰায় দিছে, আমি মহামান্য আদালতৰ ৰায়টোক আমি সন্তুষ্ট নহয়। আৰু এই ৰায়টোত যিবিলাক সাক্ষীয়ে সাক্ষ্যদান কৰিছিল এই কেছত, সেই সাক্ষীবিলাক পৰ্যালোচনা হোৱা নাই। আচলতে এটা জাজমেণ্ট দিব লাগিলে সাক্ষীবোৰ কোনে কি ক'লে, ক'ত ভুল হ'ল, ক'ত ৰৈ গ'ল, কোনে দেখিলে, কিমানখিনি দেখিলে আৰু কিমানখিনি তাৰ গ্ৰহণযোগ্যতা আছে ষ্টেটমেণ্টবোৰ, সেইটো কোৰ্টে বিচাৰ কৰাত শুদ্ধভাৱে কৰা নাই বুলি আমি কৈছোঁ। আৰু আমি এই ক্ষেত্ৰত আমি হাইকোৰ্টৰ উচ্চ ন্যায়ালয়ত আমি দ্বাৰস্থ হ'ম আৰু যিহেতু এটা ষ্টেটুটৰী এপিল এনেও কৰিব লাগে, আমি এপিলটো কৰিম। আমি ভাবোঁ যে উচ্চ ন্যায়ালয়ে, গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে এই আপিলত তেওঁলোকৰ ন্যায্যতা পাব আৰু তেওঁলোকে এই যি তেওঁলোকে আজি কাৰাদণ্ড ভুগিলে, এই ক্ষেত্ৰত তেওঁলোকে ন্যায় পাব আৰু এইটো আমি দৃঢ়। মংগলিনী ৰিপৰ্ট, কাট নিউজ। মেঘালয় সীমান্তৱৰ্তী চাহবাদত পুনৰ বিঅপি তথা সীমান্ত চকী স্থাপনৰ প্ৰচেষ্টা। অসম আৰক্ষীৰ বিঅপি স্থাপনৰ উদ্দেশ্যে স্থান পৰিদৰ্শন। অসম আৰক্ষীৰ হামৰেন জিলাৰ আৰক্ষী অধীক্ষক ডক্টৰ ৰমজিত কৌৰ এই পৰিদৰ্শন কালত লগ দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে। অসম আৰক্ষীৰ হামৰেন জিলা আৰক্ষী অধীক্ষক ডক্টৰ ৰমজিত
গৌৰৰ তৎপৰতাত আৰু জিৰিকেন্দেং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এন্থনী ৰংপিৰ লগতে সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলৰ সহযোগত মেঘালয় সীমান্তৱৰ্তী চাবাদত পুনৰ প্ৰচেষ্টা লোৱা হৈছে সীমান্ত চকী স্থাপনৰ। সীমান্ত চকী স্থাপনৰ সুৰক্ষিত আৰু সুবিধাজনক স্থান পৰিদৰ্শনৰ বাবে সীমান্তৱৰ্তী চাবাদত উপস্থিত হৈ গৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণসহ হামৰেন জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দল। উল্লেখযোগ্য যে বিগত বৰ্ষতো জিৰিকেন্দেং আৰক্ষী থানাৰ অন্তৰ্গত খাট কাছলা নামৰ ঠাইত বিঅপি স্থাপন কৰিবলৈ গৈ মেঘালয় একাংশ লোকৰ অসম ভূমিত আহি কৰা তীব্ৰ বাধা প্ৰদানত নিশাটোৰ ভিতৰতে টালি টোপোলাৰে বিঅপি উঠাই নিবলৈ বাধ্য কৰোৱায়। তত্ৰত এইবাৰো মেঘালয় লোক আহি যে হকা বাধা নকৰিব তাত কোনো সন্দেহ নাই। এনে পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে কি শক্তিশালী স্থিতি বা পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। উদ্দেশ্যটো পুনৰ মানে ইউপিটো স্থাপন কৰিবলৈহে আমি গৈছোঁ। গতিকে আগতে আমি জেগাত চাইছিলোঁ, সেইটো আপোনালোকে জানে। আগতে আমি বিটো বনাম বুলি কনফাৰ্মেশ্যন আমি চেষ্টা কৰিছোঁ, কিন্তু কিছু সুবিধা হোৱাৰ কাৰণে আমি জেগাটো চেঞ্জ কৰিবলগীয়া হৈ গ'ল। তাৰ গাঁৱৰ লগত আলোচনা কৰি চাবলৈ জেগাত আছিলে মেঘালয় যিটো বৰ্ডাৰ, তাতে আগতে আমি চাইছোঁ। আজি সেইটো তাত আমি পুনৰবাৰ আমি স্থাপন কৰিবৰ কাৰণে আমি আমাৰ এছপিৰ লগতে আমাৰ নিশ্চয় বৰ্ডাৰ লগতে আমাৰ বৰ্ডাৰ চেয়াৰমেন আমি একেলগে গৈ পিনি জেগাটো ঠিক কৰিবলৈ আমি গৈছোঁ। যেনেকৈ আমি দেখিছোঁ জেগাটো আমি চাইছোঁ আমি তাতে বনাব পৰা যায়। সেইকাৰণে আমি আজি সঠিক আমি ঠাইটো স্থাপন কৰিবৰ কাৰণে আমি চাবলৈ আমি ঠিক কৰিবলৈ আমি গৈছোঁ। নহয়, সেইটো বস্তুটো একচুৱেলি ৰাস্তা বনাইতো আমি ডনাৰ তৰফৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা বনাই আছিলে। টোটেল লেগ আছিলে 15 কিলোমিটাৰ। আছাম বা কাৰ্বি আংলং পৰ্চন 2.15 কিলোমিটাৰ আছিলে, কিন্তু তাতে আমি ডনাৰ মিচিৰৰ পৰা বনাইছে। এতিয়া আমি ছাৰৰ লগত আলোচনা কৰি এইটো এনঅ'চিটো আমি বনাবলৈ দিয়ক বুলি আমি কৈছোঁ। এইটো সোধামতে আজি প্ৰকৃততে আমি দেখিছোঁ কাৰ্বি আংলঙৰ ভিতৰত অকল 2.15 কিলোমিটাৰ নহয়, একচুৱেলি এতিয়ালৈকে আমি 8-9 কিলোমিটাৰ সিহঁতে ভিতৰত বনাইছে। সেইটো ক্ষেত্ৰত আমি গৈ তাত ডিচি আৰু আমাৰ CM ছাৰক আলোচনা কৰি আৰু বিতংভাৱে আলোচনা কৰাটো উচিত বুলি মই নিজে ভাবিছোঁ। সেইকাৰণে আকৌ এইটো আলোচনা কৰিব লাগিব। সেইটো पुलिस प्रशासन की तरफ से वहाँ वैसे रूल्स हमारा प्रेजेंस रहता है। उसी प्रेजेंस को थोड़ा और बढ़ाने के लिए हम चेष्टा कर रहे हैं कि वहाँ पर एक और बीओपी क्रिएट किया जाए। इसी सिलसिले में आज हम वहाँ पर पूरा बॉर्डर में गया था, तो देखा है, जगह सिलेक्ट किए हैं। वहाँ पर एक नया बीओपी जो कि ऑलरेडी सेंक्शन है गवर्नमेंट की तरफ से, उसको हम वहाँ पर लेकर जाएंगे। ये कब तक होगा? एज सून एज पॉसिबल। अच्छा अच्छा मैम, आप तो नया जॉइन किए हैं अभी, लेकिन उसका पहले में और एक ऐसे सेंक्शन के बीच में बीओपी बने थे, लेकिन रातों रात के अंदर में फिर तोड़ना पड़ा। कि इस बार ऐसा कुछ कंपल्शंस रह गया था। वी हैव टैकल्ड दोस कंपल्शंस नाउ, तो अभी वो कंपल्शंस को टैकल करने के बाद अभी ये नए सिरे से इसको कर रहे हैं। होपफुली दे शुड बी गोइंग थ्रू। अच्छा अच्छा। সীমান্ত অঞ্চলৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। অৰ্থ পশ্চিম কাৰ্বি আংলঙৰ আমৰি আৰু চিংথং পৰিষদ সমষ্টিৰ বাটপথৰ সংবাদ। বছৰ আহে বছৰ যায়, নিৰ্মাণ অথবা মেৰামতি নহয় এই পিছপৰা অঞ্চলৰ বাটপথসমূহ। দেখিও নেদেখা চকুমুটাৰ কুলি ভাওত স্থানীয় জনপ্ৰতিনিধিদ্বয় থাকিও কাম নাই। নাতিদূৰত অৱস্থিত উমপানৈ গড় কাপ্তানি বিভাগৰ সংমণ্ডলৰ কাৰ্যালয় কৰ্মকৰ্তা তথা বিষয়া। বাৰিষা হোৱাত খালডুংসমূহত মাটি পুৰাইছে বেপাৰী ঠিকাদাৰসকলেহে। নিজৰ ব্যৱসায়ৰ সুবিধাৰ বাবে কৰিছে পট্টিৰ খালডুংসমূহত মাটি পুৰোৱাৰ কাৰ্য। আপোনালোকে প্ৰত্যক্ষ কৰা পথৰ এই দৃশ্যাংশ উলুকুঞ্জিৰ পৰা আমৰেক বজাৰলৈ মুকিন্দৰ পথ। ইয়াত এইদৰে পাহাৰীয়া পথৰুৱা পথেৰে ৰাইজে বজাৰ সমাৰলৈ বা আন আন ঠাইলৈ নিজৰ নিজৰ খেতিত উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে লৈ যায়। আৰু যিখন গাড়ীত লৈ যায় চলাই যোৱা কম, ঠেলি নিয়া কাৰ্যহে বেছি। ঠেলি ঠেলি বিক্ৰী কৰিবলগীয়া শস্য নিওঁতে নিওঁতে নিওঁতাই ভাগৰি যায়।
লাভালাভৰ আনন্দ ক'ৰবাত হেৰাই যায়। এইসমূহ পথ চৰকাৰে নিৰ্মাণ অথবা মেৰামতিৰ কথা নাহে। লক্ষণীয় যে এই পথসমূহ এইখিনি যি অলপ ভাল অৱস্থা আপোনালোকে প্ৰত্যক্ষ কৰিছে, এই কাম কিন্তু চৰকাৰৰ নহয়। ফুল ঝাৰুকে ধৰি স্থানীয়ভাৱে উৎপাদিত ফচলসমূহ সুলভ মূল্যত কিনি গাড়ীত বোজাই কৰি লৈ যাবৰ বাবে খাল ডুংসমূহ পুৰাইছে বেপাৰী তথা ঠিকাদাৰসকলে। Ada ologon ci pen antareng kaceleng atawar along poselitum tiniar ni supedong nang kauma lake sarkar hen pen ba PWD department sort ai tum hanang lang le delo la se piniar ni elitum rong sort supedong nang kaula polo supedong nang kokte elitum ke rong rup karchi karchona hon doan amkha same ka supply apor nang kelelo la senon ka supply apor nang le hut dolong ave don ave pente elitum supply thek thedaji la senetum rong pencing waisi pini arni ladak kar biar chon pualonga ta ka dolong along si monai pon lo la si pini arni netum ka monai pon ke department sor non ta chin dela seta me aprang kedam tang an mang ke apuna siak ta bang en pon erlo same bang sia ta nang lang pon peder pose pini arni rong sor ke sung nang kok lo la si nili dalam ke nei oelo te la pon se baju de tarlo নাতিটোৰত উমপানাইত জিভা গড় কাপ্তানি পথ সংমণ্ডলৰ কাৰ্যালয় আছে, তাকো অকামিলা। কোনো পদক্ষেপ নাই এই সংক্ৰান্তত। স্থানীয় একাংশ লোকে আমাৰ সাংবাদিকক জানিবলৈ দিয়া মতে বিধায়িনী নিৰ্বাচন, সাংসদ নিৰ্বাচন বা পৰিষদ নিৰ্বাচন আহিলে কিন্তু নেতা পালিনেতাসকলে গাঁৱে ভূঞে সোমাই সভা সমিতি কৰিব পৰাকৈ ওপৰে ওপৰে মাটি পুৰা কৰে। এইদৰে নিৰ্বাচনত প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচন যোৱাৰ লগে লগে সকলো ফুটুকাৰ ফেন। তথাপি আশাবাদী গঞা ৰাইজে পৰিৱৰ্তনকামী বিজেপি চৰকাৰক এখন ভাল পথ সজাই দিবলৈ আহ্বান কৰিছে চৰকাৰক। Itu ladak amri pen kedam atowar ulukunci pen kacileng atowar dak pen kar biarchon la pen mugundur lengkhor oi fistane election apor pulote em atu methang amasin chine yekangi niritu afan jongsi election ang pahai dalu pulote kidu kedam atowar la pen rong sorong boran ta pachiple aji pu nalitum kici chaka lamateng pen puti niritum rong suka hok na tuhan buhut na chupi ponan chupa hai dun po no niritum piniarni dak ulukunci pen sang ti domi ke cidam ya tuara kileng phija tuar kari motor kali iken megedam ya tuara tani tu bang kokobe la sinali tum la son thak tha em tu boy fistame cm em tu boy fistame na tum rong aso phai ka chong thui choi ke na tum chok che বিশেষ প্ৰতিবেদক কাপ নিউজ। সময় হৈছে দিছো বাণিজ্যিক বিৰতিৰ। ClarAid Unisex Salon kichengsi sopinsu lapen soar loapan kipamada diem karbiri sonimso rong aje nang kilia pora hut ClarAid Unisex Salon ahinpen nang 1 pilo isi warsai kime lake hair straightening 2199, hair smoothing 3299, hair rebonding 4299 lapen keratin 4299 ador pen longpon igji apor kimi warsai kimi nanglitum cemat mepit dunni la silabang so warsai kimi ahut nanglitum tengne ne pin pen ali chuan dun ikha ning chipa bipe pin pen humri dam non la pen nanglitum kemese nang thek longpon ikji adem lake rong parpi rong berot iron bridge dung difu karbiang long kachini le tho chia phan humri ta me 6001213664 Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদ সমষ্টিৰ বৰ্মনত কেএছএ আমৰি শাখাৰ উদ্যোগত কাৰ্বি জাতীয় নায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে উদযাপন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জননায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে পালন কৰা হয় আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত বৰ্মন গাঁৱত এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কাৰ্যসূচী অনুসৰি পুৱা ভাগত জননায়কগৰাকীৰ প্ৰথমে জননায়কগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি দিনজোৰা অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। বন্তি প্ৰজ্বলন কৰে কেএছএ হামৰেড জিলা শাখাৰ সাংস্কৃতিক সম্পাদক বীৰ সিং ক্ৰৌ। বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতে কেএছএ আমৰি শাখাৰ সভাপতি হেমাৰী ইংটি পৌৰোহিত্যত অনুষ্ঠিত কৰা হয় জননায়কগৰাকীৰ স্মৃতিচাৰণ অনুষ্ঠান। স্মৃতিচাৰণ অনুষ্ঠানত কেএছএ কেন্দ্ৰীয় কমিটিৰ সভাপতি চেমছন তেৰণ, কেএছএ চিনথং শাখাৰ দৰসিং তেৰাং, চৰকাৰী গাঁওবুঢ়া বাবু সিং বে প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে অতিথি হিচাপে উপস্থিত থাকি নেতাগৰাকীৰ জীৱনজোৰা কৰ্মসাধনা আৰু কাৰ্বি জাতিৰ বাবে কৰা ত্যাগ আদিৰ ওপৰত বক্তব্য আগবঢ়ায়। উল্লেখ্য এই অনুষ্ঠানত খাচী ছাত্ৰ সংগঠনৰ সদস্য তথা কৰ্মকৰ্তাসকলেও অংশগ্ৰহণ কৰে। Nilutum KSA Amri Branch Committee pen patir pui ponsipini nilutum indeng troskebra hini rusem sonsi te karlitangani labangsu ka chikimu bang kenitum umbormon kar BLP skolong se labangsu ame bang deng ponlo lasi pini nilutum labangsu ame bang misen pen pachun ponlo lasi nilutum anikan bang son samenitum bipon lasi peneng bang elada umbormon LP skolong bang se biponlo lasi nilutum along Pini bangso melong na chitong dun KSA Central Committee Samson Teron Penchenglok Ladak Rong Asar Penchenglok pinangan akithik ding tum tamini tum long na chitong dun lasin nilutum hin pen KSA Amri Branch Committee hin pen tum kachuning ridun ji bangki pini ladang ni tum umbormon LP skolong nang binang kok lapen ni tum labang media long pen tum pachini dun kangtung labang gela pusonelo labang suarong abang ke 1952 anikan men si ladak bang rong nang senglo lasi pini arni instame ladak arong bang Kimisen na tuwar long lelang lapen. No anda garenda me long lelang lapen kijun lelang tami misen long lelang lasi labang so Karbi Anglong Autonomous Council pen tami labang sorong long prabjin pen. Nang letum nang kirlang yap hansi niletum Karbi lo charlie songin pen chuning rilo lapen. Niletum lo charlie songin pen. School na thus tami niletum along tina school mi ka visitam jido lapen pinangan kanikan mesaminetum kidam tang nikan minetum ka visitam do lasi pini lethot tami tum ladak bipon si lapan si kardo. আমৰিৰ পৰা পি ৰাটনীৰ ৰিপৰ্ট কাপ নিউজ। ডিফু ব্যাপ্টিষ্ট চাৰ্চ আপাৰ ডকমকা ব্যাপ্টিষ্ট চাৰ্চ নিহাং কাৰ্বি ব্যাপ্টিষ্ট চাৰ্চৰ যৌথ উদ্যোগত আৰু নগাঁৱৰ ব্যাপ্টিষ্ট চাৰ্চৰ সহযোগত জননায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদযাপন কৰা হয়। কাৰ্বি জাতীয় নায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এইবাৰ জননায়কগৰাকীৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে নগাঁৱৰ চিমেটেৰী ব্যাপ্টিষ্ট চাৰ্চৰ চৌহদত থকা জননায়কগৰাকীৰ কবৰ পুনৰ নিৰ্মাণ কৰি আজি উন্মোচন কৰা হয়। তাৰ পিছত ডিফু কলেজৰ অধ্যাপিকা মেগী কাঠাৰপিৰ পৌৰোহিত্যত অনুষ্ঠিত কৰা হয় জননায়কগৰাকীৰ স্মৃতিচাৰণ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে NKPA কাৰ্যনিৰ্বাহক সম্পাদক সচিব ৰেভাৰেণ্ড বেণ্টিং তেৰণে পুনৰ নিৰ্মিত কবৰ উন্মোচন কৰি প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত বাইবেল পাঠ কৰি পূৰ্বপুৰুষৰ ৰোমন্থন কৰে। আনহাতে আমাৰ পূৰ্বপুৰুষ হৈ পৰা জননায়কগৰাকীৰ নেতাগৰাকীক ৰোমন্থন কৰাৰ লগতে বৰ্তমান উত্তৰসূৰীসকলক আগুৱাই যোৱাৰ পথত আশীষ প্ৰদান কৰিবলৈ প্ৰাৰ্থনা কৰে। Difu Baptist Mondli pen apart of Mondli si NKPA executive hosi allo nang pidulo je Guru Samson Singh tia thiri ke non ateng bulote lake chithe rak me melu ili karbia tumke
Kecil than lu namanya karbi atau malidar lo, council founder lo pucuk ipu. Setan nili hala so nanggalang don di pua mondoli pen, dok muka mondoli pen. Kewang nanggalang aku namanya ekdom mana terbang masih gitu. Jalan so tek lu aku tadi lagi ningdung lo bay. Bini karbi atau emetang perang kerja atau mapantala puan cot lang mantek ko kilo lah. Kematha tama tek kita lama kecini tama cicini ni dah lama. Jalan so hot balbela long tok alam. Ibrang neng pi ketam proxy long ipu alam. Perang kerja tumpan kematha tu. Hala tum king kam ke cijor son thot ke kam cijor don tu. Hala tum king mia kam ke klem pot akim mia kam klem don tu na pu alam. La sonsi mondli ini atum ki duglo kusumi ko da. La pela sonsi hoglo kali tang tengkur sing ti alang like ni hang karbi baptist association along mei phu keman jeng bang non ke larsi impulo sata hala so hor bang ke chero karong bisi hala so hor ke ame the ila si tengkur sing ti jong si nkba president mate ame phulo pulo te asopo jokta NKBA member lu pasal sini lagi. Alat so hot pentak mat adu. Nasi pini ladak kewang long abang ke isi abang ke alang libhan kecemat hadam lo. Lapen alang li ke Japon alam ning isi pet kabia kaido anta ke Charlie dunjia pan bor iponang. Pia pon ma pulang te alang li arta du ugailang kiti alam le lang nam lu pulang te. Ningkan thongke ran kepu as per record. Stefan Tenor report Cup News. আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ।